মৰ্নিং গাইজ। তো লাষ্ট ভিডিঅ' আপোনালোকে যদি চাইছে আপোনালোকে গমেই পাব মই কৈছিলোঁ যে আমি আৰ্লি মৰ্নিং ৰাইডৰ প্লেনিং কৰি আছিলোঁ, কিন্তু সদায় কেঞ্চেল হৈ থাকে। তো আজি ধুনীয়া ঠাই এটাত গৈ আছোঁ, সকলোৰে চিনাকি কিন্তু অচিনাকি। এতিয়া টাইম হৈছে 6:06, ভাৰ্গৱদা ৰখি আছে। তো এতিয়া সোনকালে তাৰ ঘৰলৈকে গৈ থাকোঁ। তো এইটো ভাৰ্গৱদা। এইটো হৈছে আমাৰ বুলেট। গুড মৰ্ণিং, গুড মৰ্ণিং বুলেট। গাড়ীখন ওলাই লোৱা তুমি। মানে পেট্ৰলটো ভৰাই লৈ আহোঁ, তাৰপিছত আকৌ টেনশ্যন নাথাকে আৰু। তেলটো ভৰাই লৈ ইয়াত পেট্ৰল দিয়া মানুহজনে ভাবিছে কি মানুহ 10 টকাৰ তেল ভৰাইছে, তোৰ একো ৰিয়েকশ্যন দিয়া নাই। মানে একদম 10 টকাৰ তেল সুধিছোঁ, 10 টকাৰে দি দিছে। পিছত আকৌ ভৰাই লৈছোঁ মই। কি ভাবিছে কি মানুহ 10 টকাৰ তেল ভৰাইছে। পেট্ৰলটো ভৰাই ল'লোঁ, এতিয়া গৈ থাকোঁ আৰু। ওলাই দিলোঁ এতিয়া। মানে এনেকৈ ৰাতিপুৱাই পুৱাই ওলাই ভাল লাগে, একদম গাড়ী মটৰ নাথাকে, প্লাছ ৰ'দো বেছি নিদিয়ে, কাৰণ অলপ পিছত বহুত ৰ'দ দি দিয়ে। অলপ দেৰি হ'লে বহুত ৰ'দ দি দিয়ে, তেতিয়া আৰু মানে বাইক চাইক চলাব মন নাযায়। সেইটো কাৰণত ৰাতিপুৱা ওলাই আহিলোঁ, আৰু ৰাতিপুৱা ৱেডাৰটো মানে ভাল লাগি থাকে। আৰু আমি যিটো প্লেচেৰে গৈ আছোঁ মানে একদম ধুনীয়া প্লেচ হয়, আপোনালোকে চাই থাকক। বাকী আপোনালোকে ভিউটো চাওকচোন, হোৱাট এ নাইচ ভিউ। মানে শ্বিলং লাইট বুলি ক'ব পাৰি এইটো। নহয়, শ্বিলং নহয়, আমাৰ অসম। মানে এইফালেৰে আহিলে মানে কি কেমেৰাটো অফ কৰিব মনে নাযায়। এয়া ৰ'দটো ওলাই দিলে আৰু মই ভিডিঅ' বনোৱা নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিবচোন। আমাৰ এইটো হৈছে দৌল গোবিন্দ টেম্পল। ধুনীয়া লোকেশ্যন। তো আমি আজিৰ লোকেশ্যনটো পাই গ'লোঁ। আজি এটা বেলেগ লোকেশ্যনত আহিছোঁ, মেক্সিমামে চাগে আহি পোৱা নাই এইটো জেগাত। মানে আমি সদায় ব্ৰিজৰ ওপৰেৰে যাওঁ ন, আজি দুইখন ব্ৰিজৰ তলৰ পৰা চাই লওক। এই দুখন আমাৰ শৰাইঘাট ব্ৰিজ হয়। আমাৰ ৰাইডাৰ্ছবোৰ বেছি দূৰতো নাই, যদি ওচৰৰ কোনোবা আছে চবেই জানেই চাগে। নৰ্থ গুৱাহাটী আমিনগাঁও এইখিনি যোনখিনি আছে, আমিনগাঁৱৰ তলেৰে আহিলে হ'ল। আমিনগাঁও বজাৰৰ পৰা ৰাইট ছাইড আপোনালোকে এইটো ভিউ পাই যাব। চাওক এখন ট্ৰেইন। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, বহুত টাইম থাকিলোঁ। ধুনীয়া এটা প্লেচ, আপোনালোকে আহিব পাৰে ইয়াত। আমাৰ জ্যোতিৰ্ময় ব্ৰই ধুনীয়াকৈ লোকেশ্যনটো গোটেই কৈয়ে দিছে আপোনালোকক। আপোনালোকে আহক, চিল কৰক, চিল।
ইয়াতে আহি অলপ ৰখিছোঁ, মানে লগৰ দুজন আহি পোৱা নাই, অলপ ৰখি দিছোঁ। আৰু আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰি দিওঁ। ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে জনাব। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই, টাটা। এইটো লেলো ইয়াৰ নামটো কেনেকুৱা লাগিছে ক'বচোন। লেলো হয় তাৰ নাম।